নমস্কাৰ মহন্ত চিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া কিছুমান গাড়ী দিয়া এইদৰে চেমিনুনিৰ যোৰা লৈ আহিছোঁ আৰু এই সকলোবিলাক কাপোৰ বৰ্তমান আপোনালোকে অফাৰ প্ৰাইজত ল'ব পাৰিব। পচন্দৰ ভিতৰত পৰিলে আপোনালোকে সোনকালে আমাৰ স্ক্ৰীনত আহি থকা নাম্বাৰত হোৱাটছআপ কৰিব। আৰু প্ৰথম কাপোৰযোৰ মই এযোৰ দেখাইছোঁ, খুব ধুনীয়াকৈ এইদৰে কাম কৰা আছে। চাদৰ আহিব এইখন, দেখিছে এইখন হ'ব সম্পূৰ্ণ চাদৰখন। চাদৰত এইদৰে ধুনীয়াকৈ কাম পাব আৰু লগতে থাকিব ইয়াৰে এইখিনি চাইড পাৰি সৈতে ইয়াতে ব্লাউজৰ পিচ লাগি আছে। খুব সুন্দৰকৈ সাইড পাৰিখিনি এইদৰে কালাৰ কম্বিনেশ্যনত বনোৱা হৈছে আৰু লগত আছে ইয়াৰে মেখেলাখনো খুব ধুনীয়াকৈ এয়া চাদৰৰ লগত সেম কাম কৰা আছে আৰু এই কাপোৰযোৰ আপোনালোকে 3300 টকাত ল'ব পাৰিব। প্ৰাইচ থাকিব 3300। ৰেডি টু ৱেৰ কৰিব বিচাৰিলে ৰেডি টু ৱেৰো কৰি দিয়া হ'ব। ৰেডি টু ৱেৰৰ চাৰ্জটো এক্সট্ৰা থাকিব। অন্য এযোৰ চাব পাৰে, খুব ধুনীয়া এযোৰ নেভি ব্লু কালাৰ আনিছোঁ, দেখিছে। আৰু লগতে আছে ইয়াৰে সাইড পাৰি ব্লাউজৰ পিচ, এইখিনি থাকিব সাইড পাৰি, লগতে এইটো ব্লাউজৰ পিচ। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ, মেখেলাখন আহিব এইখন আৰু এই যোৰাটো আপোনালোকে 3300 টকাত ল'ব পাৰিব। অন্য এযোৰ দেখুৱাব খুজিছোঁ, খুব সুন্দৰ এযোৰ চাব পাৰে। চাদৰ আছে এইখন চাদৰখন হ'ব এইটো কফি কালাৰত থাকিব। এইখন হ'ব সম্পূৰ্ণ চাদৰখন। লগত আছে ইয়াৰে মেখেলাৰ লগতে সাইড পাৰি ব্লাউজৰ পিচ সকলোখিনি পাব আৰু এই যোৰাটো আপোনালোকে 3300 টকাত ল'ব পাৰিব। আৰু ইয়াৰে সাইড পাৰি ব্লাউজ পিচ আহিব এইখিনি, দেখিছে খুব ধুনীয়া হয় এইযোৰো। আৰু এযোৰ দেখুৱাব খুজিছোঁ, এইযোৰ চাব পাৰে। আৰু ইয়াৰে চাদৰখন আহিব এইখন, দেখিছে খুব মৰম লগা এটা কালাৰ, বেঙুনীয়া কালাৰত কামখিনি আছে। এইখন থাকিব মেখেলাখন। আৰু যিহেতু আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰবিলাক বিহুত উপহাৰ দিবৰ কাৰণে বিচাৰি ফুৰে, গতিকে এনেকুৱা এযোৰ কাপোৰ বিহুত উপহাৰৰ কাৰণে যথেষ্ট পাৰফেক্ট হয় আৰু এই কাপোৰযোৰ আপোনালোকে 3300 টকাত ল'ব পাৰিব। আৰু এইযোৰ চাব পাৰে, এইযোৰ খুব সুন্দৰ হয়। চাদৰ আহিব এখন, লগত আছে ইয়াৰে সাইড পাৰি ব্লাউজৰ পিচ, খুবেই ধুনীয়া এযোৰ কাপোৰ। আৰু ইয়াৰে মেখেলাখন মই দেখাই দিছোঁ, মেখেলা হ'ব এইখন আৰু এই যোৰাটো আপোনালোকে 3300 টকাত ল'ব পাৰিব। অন্য এযোৰ দেখুৱাব খুজিছোঁ, খুব ধুনীয়া হয় এইযোৰো। ইয়াৰো কেশৰ ডিজাইনটো খুবেই মৰম লগাকৈ বনোৱা হৈছে আৰু ইয়াৰে চাদৰ আহিব এখন, লগত আছে ইয়াৰে মেখেলাৰ লগতে সাইড পাৰি ব্লাউজৰ পিচ আছে আৰু এই যোৰাটো আপোনালোকে 3300 টকাত ল'ব পাৰিব। প্ৰাইচ আহিব 3300। অন্য এযোৰ দেখুৱাব খুজিছোঁ, খুব ধুনীয়া আৰু এযোৰ চেমিনুনিৰ যোৰা। এইখন আছে চাদৰৰ লগতে ইয়াতে সাইড পাৰি ব্লাউজৰ পিচ সকলোখিনি লাগি আছে আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ, মেখেলাখন আহিব এইখন। এইটো এটা ডাঠ বেঙুনীয়া কালাৰ হ'ব আৰু এই যোৰাটো আপোনালোকে 3300 টকাত ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব খুজিছোঁ, এইযোৰ চাব পাৰে, খুবেই ধুনীয়া এইযোৰো। চাদৰ আছে এইখন, চাদৰৰ লগতে ইয়াতে সাইড পাৰিখিনি লাগি আছে আৰু ইয়াৰে মেখেলাখন মই দেখাই দিছোঁ, মেখেলা আহিব এইখন। মেখেলাৰ লগতে ইয়াতে ব্লাউজৰ পিচ আছে আৰু এই যোৰাটো আপোনালোকে 3300 টকাত ল'ব পাৰিব। প্ৰাইচ থাকিব 3300। অন্য এযোৰ দেখুৱাব খুজিছোঁ, এইযোৰ চাব পাৰিব, খুব সুন্দৰ এইযোৰো। চাদৰ আহিব এইখন, চাদৰৰ লগতে ইয়াতে সাইড পাৰিখিনি লাগি আছে, খুব ধুনীয়া হয় এইযোৰ কাপোৰযোৰ। আৰু লগত আছে ইয়াৰে ব্লাউজৰ পিচটো এয়া লাগি আছে আৰু এইটো যোৰাও আপোনালোকে 3300 টকাত ল'ব পাৰিব। মেখেলা হ'ব এইখন। অন্য এযোৰ দেখুৱাব খুজিছোঁ, এইযোৰ ডাঠ ব্লু কালাৰতে আছে, খুব সুন্দৰ হয় এইটো যোৰাও। চাদৰ আছে এইখন, চাদৰৰ লগতে ইয়াতে সাইড পাৰিখিনি লাগি আছে, লগত আছে ব্লাউজৰ পিচ আৰু ইয়াৰে মেখেলাখন আহিব এইখন। পচন্দৰ ভিতৰত পৰিলে আপোনালোকে সোনকালে আমাৰ স্ক্ৰীনত আহি থকা নাম্বাৰত হোৱাটছআপ কৰিব। আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত, মহন্ত চিল্ক হাউচ, ফাৰ্ষ্ট ফ্ল'ৰ।